হেল্ল' এভৰিৱান, আজি আপোনালোকৰ আগলৈ এটা লৈ আহিছোঁ এটা আচৰিত ধৰণৰ হেয়াৰ স্পা, যাৰ পৰা আপোনালোকে চিল্কি শ্বাইনিং এণ্ড ছফ্ট ৰিজাল্ট পাব, এটা মেজিকেল ৰিজাল্ট পাব বুলি ক'ব পাৰি। একদম ষ্টেপ বাই ষ্টেপ সকলোখিনি দেখাম। আপোনালোকে খুব কম সময়ত আৰু কম খৰচতে ঘৰতে এনেদৰে স্পা কৰিব পাৰিব। মুঠতে এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে স্বাগতম জনাম। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। নতুন এটা ভিডিঅ'ৰ সৈতে মোৰ চেনেল আইজেছ চিমেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আৰু আজি এটা হেয়াৰ স্পা আপোনালোকৰ আগলৈ লৈ আহিছোঁ, যিটো আপোনালোকে বহুত এটা ধুনীয়া ৰিজাল্ট পাব। আগতেও মই আপোনালোকক দুটা হেয়াৰ স্পা দিছোঁ, যিটো কলৰ আৰু চাউলৰ। আজিও DIY হেয়াৰ স্পা হয়, কিন্তু মই ঘৰত তৈয়াৰ কৰা নহয়। কিন্তু আপোনালোকে একদম খুব কম সময়তে 10 মিনিটৰ ভিতৰতে সম্পূৰ্ণ ৰিজাল্টটো পাব পাৰিব। যিসকলে হেয়াৰ স্মুথিং বা হেয়াৰ ষ্ট্ৰেট কৰা থাকে, সেইসকলে 2 মাহৰ মূৰত বা 3 মাহৰ মূৰত হেয়াৰ স্পা কৰাটো বহুত বেছি প্ৰয়োজন। আৰু যিসকলে নকৰে, সেইসকলে মাজে মাজে কৰাটো বহুত বেছি প্ৰয়োজন। হেয়াৰ স্পা নকৰিলে বা চুলিৰ যতন নল'লে চুলি বহুত বেছি ড্ৰাই এণ্ড ফ্ৰিজি হৈ যায়। মইতো বাৰু হেয়াৰ ষ্ট্ৰেট বা স্মুথিং কৰা নাই, কিন্তু মাজে মাজে চুলিৰ যতন লোৱাটো বহুত বেছি প্ৰয়োজন। আৰু মোৰ চুলিখিনি বহুত বেছি ফ্ৰিজি এণ্ড ড্ৰাই হৈ গৈছে, সেইকাৰণে ভাবিলোঁ মই আজি এটা হেয়াৰ স্পা লওঁ আৰু লগতে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আৰু আগতো এবাৰ মই কৰিছিলোঁ, কিন্তু বহুত এটা ধুনীয়া ৰিজাল্ট পালোঁ, সেইকাৰণে আকৌ এবাৰ কৰিছোঁ যিহেতু, সেইকাৰণে আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু আপোনালোকেও খুব কম সময়তে এই হেয়াৰ স্পাটো কৰিব পাৰিব। আৰু আজিকালি এটা ভাল হেয়াৰ স্পা কৰিবলৈ ক'লে 1000-1500 টকাটো লাগে, আৰু 2-3 মাহৰ মূৰতো কৰাটো বহুত বেছি প্ৰয়োজন। আৰু চুলি নামত ইমান সোপা পইচাটো সৰকাব নোৱাৰি আমাৰ নিচিনা সাধাৰণ মানুহ, আৰু যিসকলে পাৰে সময়ৰ অভাৱৰ কাৰণেও নোৱাৰে। তো আজি খুব বেছি কম সময়ত আৰু কম খৰচতে হেয়াৰ স্পা যিসকলে কৰিব বিচাৰে আৰু পাৰ্লাৰ দৰে চিল্কি হেয়াৰ বিচাৰে, তো আজি ভিডিঅ'টি তেওঁলোকৰ বাবে। আৰু এইটোৱে হৈছে DIY হেয়াৰ স্পা কিট, যিটো আপোনালোকে 10 মিনিটতে কৰিব পাৰিব। নিউ 10 মিনিট DIY এডভান্স হেয়াৰ স্পা কিট বুলি আছে, ইয়াত DIY বুলি লিখি থোৱা আছে। ফাৰ্ষ্ট ষ্টেপ আপোনালোকে স্ক্ৰাব কৰিব লাগিব, ছেকেণ্ড ষ্টেপ শ্বেম্পু, থাৰ্ড ষ্টেপ কণ্ডিচনাৰ আৰু ফ'ৰ্থ ষ্টেপ চিৰাম কৰিব লাগিব। গোটেইখিনি বস্তু আপোনালোকে ভালদৰে পঢ়ি মেলি ল'ব আৰু এক্সপায়াৰ ডেটটো ভালকৈ চাই ল'ব। তাৰপিছত আপোনালোকে এই 4টা পেকেট থাকে, দেখিছে, 4টা পেকেটে আপোনালোকৰ চুলিখিনি চিল্কি এণ্ড শ্বাইনিং কৰি তুলিব। আৰু ফাৰ্ষ্ট ষ্টেপটো 3 মিনিট, ছেকেণ্ড ষ্টেপটো 3 মিনিট, আৰু থাৰ্ড ষ্টেপটো 3 মিনিট, আৰু ফ'ৰ্থ ষ্টেপটো 1 মিনিট। মুঠতে আপোনালোকে 10 মিনিটতে কৰি পিনে ধুনীয়াকৈ যাব লাগিব। আৰু ফাৰ্ষ্ট ষ্টেপটো স্ক্ৰাব কৰিব লাগিব, সেইকাৰণে মই স্ক্ৰাব কৰিবলৈ পেকেটৰ পৰা উলিয়াই লৈছোঁ। আৰু আপোনালোকো তেনেকৈ কৰিব, মই যিদৰে কৰিছোঁ। আৰু ইয়াত দেখিছেনে কফি কালাৰ ওলাইছে, আৰু ইয়াত কফি থাকে কাৰণে কফি কালাৰ ওলাইছে। আৰু চুলি গুৰিৰ পৰা ধুনীয়াকৈ স্ক্ৰাব কৰিব লাগিব, মাছাজ কৰিব লাগিব। আৰু স্ক্ৰাবেদি মাছাজ কৰিলে চুলিৰ কাৰণে বহুত বেছিয়ে ভাল। মই ভালদৰে ধুনীয়াকৈ মাছাজ কৰি লৈছোঁ। আপোনালোকে যদি কৰে ঠিক তেনেদৰে এইদৰে কৰিব। আৰু মই অনলাইনৰ পৰা অৰ্ডাৰ কৰিছিলোঁ এইটো কিটটো, আৰু আপোনালোকক যদি লাগে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক লিংকটো শ্বেয়াৰ কৰি দিম। স্ক্ৰাব কৰোঁতে কিন্তু এটা কথা সাৱধান দেই, আপোনালোকে লাহে লাহে কৰিব, খুব বেছি জোৰে নকৰিব। ময়ো খুব বেছি লাহে লাহে কৰিছোঁ, কিন্তু ভিডিঅ'টো ফাষ্ট কৰি দিয়াৰ কাৰণেহে জোৰকৈ দেখাইছে। আৰু মই লাহে লাহে কৰি 3 মিনিট কমপ্লিট হৈ গ'ল। আৰু এতিয়া যাম ছেকেণ্ড ষ্টেপৰ কাৰণে। ফাৰ্ষ্ট ষ্টেপটো মই স্ক্ৰাব কৰি ভালকৈ চুলিখিনি নৰ্মেল পানীৰে ধুনীয়াকৈ ধুই মেলি ল'লোঁ। তাৰপিছত ছেকেণ্ড ষ্টেপ কৰিব লাগে শ্বেম্পু, আৰু মই এতিয়া ধুনীয়াকৈ চুলিখিনি নৰ্মেল পানীৰে ধুই মেলি ল'লোঁ। আৰু এতিয়া মই শ্বেম্পু কৰিম। শ্বেম্পু কৰোঁতে সদায় এটা কথা মনত ৰাখিব, শ্বেম্পু সদায় চুলি গুৰিৰ পৰাহে কৰিব লাগে। শ্বেম্পু চুলি গুৰিৰ পৰা কৰাটোহে মেইন কথা। বহুতে শ্বেম্পুখিনি চুলিতে কৰে আৰু গুৰিত নকৰে, সেইটো আচলতে কৰিব নালাগে। শ্বেম্পু প্ৰথমতে চুলি গুৰিত কৰিব লাগে, তাৰপিছত চুলিত কৰিব লাগে। তাৰপিছত মই সেই তেনেদৰে ধুনীয়াকৈ কৰি মেলি ল'লোঁ। শ্বেম্পু দি মই 3 মিনিট আকৌ চুলিখিনি মই মাছাজ কৰিলোঁ। তাৰপিছত মই এতিয়া চুলিখিনি ধুম কুহুমীয়া গৰম পানীৰে। কুহুমীয়া গৰম পানীৰে ধুলে মানে কি হয়, চুলিখিনি বহুত বেছি এটা ভাল ৰিজাল্ট পোৱা যায়। সেইকাৰণে মই এটা ভাল ৰিজাল্ট পাবৰ কাৰণে কুহুমীয়া গৰম পানী লৈছোঁ। আপোনালোকে যদি কুহুমীয়া গৰম পানী নলওঁ বুলি কয়, তেন্তে আপোনালোকে সেইটো স্কিপ কৰিব পাৰে, নৰ্মেল পানীয়েদি আপোনালোকে ধুব পাৰে। আৰু মই এতিয়া কুহুমীয়া গৰম পানীয়েদি ভালকৈ ধুই মেলি অহাৰ পিছত ইয়াত থাৰ্ড ষ্টেপ কৰিছোঁ মই কণ্ডিচনাৰটো কৰিব লাগে। কণ্ডিচনাৰ সদায় চুলিৰ কাৰণে, চুলি তেনেকৈ মই কৰি লৈছোঁ। আৰু চুলিখিনি কণ্ডিচনাৰ কৰি থকা সময়ত ইমান বেছি চিল্কি এণ্ড শ্বাইনিং লাগিছে, ইমান বেছি ছফ্ট লাগিছে চুলিখিনি। আপোনালোকে ধৰিব পাৰিছে নাই মই সেইটো নাজানো, কিন্তু মই নিজে নিজে চুলিখিনি চুলে চুয়ে থাকিবলৈ মন গৈছে, ইমানে চুলিখিনি ছফ্ট লাগিছে। আৰু 3 মিনিট কণ্ডিচনাৰ কৰাৰ পিছত মই এতিয়া নৰ্মেল পানীৰে চুলিখিনি ধুই ল'ম। আৰু এতিয়া নৰ্মেল পানীৰে চুলিখিনি ধুই অহাৰ পিছত লাষ্ট এণ্ড 4th ষ্টেপটো হ'ল চিৰাম। এতিয়া চিৰাম লগাব লাগিব। চিৰাম চুলিখিনি অকণমান তিতি থকোঁতেই চিৰামটো লগাব লাগে। আৰু চিৰামটো মই গোন্ধি চাইছোঁ যে তেনেকুৱা কোনো ধৰণৰ গোন্ধ নাই, তাৰমানে ইয়াত এইটোৱে বুজাইছে যে ইয়াত কোনো ধৰণৰ কেমিকেল নাই, আৰু যদি আছে যদিও খুব কম পৰিমাণে আছে। আৰু সেয়ে মই লৈ বহুত বেছি ভাল পাইছোঁ। আৰু একেবাৰে চুলিখিনি যেতিয়া শুকালে, তাৰপিছত মই আপোনালোকৰ আগত ৰিজাল্টটো শ্বেয়াৰ কৰিছোঁ। কিন্তু চুলিখিনি তিতি থাকিলে ইমান বেছি ৰিজাল্টটো ধৰিব নোৱাৰে, সেইকাৰণে মই একেবাৰে চুলিখিনি শুকোৱাৰ পিছত আপোনালোকৰ আগত ৰিজাল্টটো শ্বেয়াৰ কৰিছোঁ। আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাব। মইতো কৈছে বহুত বেছি ভাল ৰিজাল্ট পাইছোঁ, বহুত বেছি ভাল পাইছোঁ, বহুত বেছি চিল্কি লাগিছে, শ্বাইন দিছে। আৰু দেখিছেনে কিমান বেছি চুলিখিনি আগতকৈ স্মুথ হৈ গ'ল।
আৰু আপোনালোকেও যদি এনেকুৱা এটা ৰিজাল্ট ঘৰতে খুব বেছি কম সময়তে আৰু কম খৰচতে এনেকুৱা এটা ৰিজাল্ট পাবলৈ বিচাৰে তেন্তে আপোনালোকেও সেই কিটটো অৰ্ডাৰ কৰি আপোনালোকে ঘৰতে কৰিব পাৰিব। এইটো এটা মেজিকেল ৰিজাল্ট বুলি ক'ব পাৰি আৰু আপোনালোকেও যদি ল'বলৈ বিচাৰে মোক কমেণ্ট কৰি জনাব, মই লিংকটো আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিম। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। নতুন এটা ভিডিঅ'ৰ সৈতে মই আজি আকৌ আহিম আৰু আজিলৈ ইমানেই। বাই বাই, ধন্যবাদ।